নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ বিটিকে এমচিকিউ চেনেলটিলৈ। আজি আমি এই ভিডিঅ'ত তথ্য প্ৰযুক্তিবিদ্যা অৰ্থাৎ কম্পিউটাৰ বিষয়ক 40টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আৰু এই প্ৰশ্নোত্তৰসমূহ প্ৰায় প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায়। আজি এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে যে কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়? শুদ্ধ উত্তৰ চাৰ্লছ বেবেজ। কুৱেশ্যন নম্বৰ 2, CPU-ৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। কুৱেশ্যন নম্বৰ 3, কম্পিউটাৰৰ স্থায়ী স্মৃতিক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰ ROM। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ পৰম 8000। কুৱেশ্যন নম্বৰ 5, DTP সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ ডেস্কটপ পাব্লিছিং। কুৱেশ্যন নম্বৰ 6, গুগল নামৰ প্ৰযুক্তি কোম্পানীটো কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1998 চনত আৰু গুগলৰ প্ৰতিষ্ঠাপক আছিল লেৰী পেজ। কুৱেশ্যন নম্বৰ 7, ফেচবুকৰ জন্মদাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ মাৰ্ক জুকাৰবাৰ্গ। কুৱেশ্যন নম্বৰ 8, 1GB-ত কিমান MB থাকে? ইয়াৰ শুদ্ধ উত্তৰ 1024 MB। কুৱেশ্যন নম্বৰ 9, ISP সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। কুৱেশ্যন নম্বৰ 10, পৃথিৱীৰ সৰ্বপ্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ CDC 66000। কুৱেশ্যন নম্বৰ 11, ছুপাৰ কম্পিউটাৰৰ আৱিষ্কাৰক কোন? শুদ্ধ উত্তৰ ছেইমুৰ কে। কুৱেশ্যন নম্বৰ 12, ফেচবুক কেতিয়াৰ পৰা প্ৰচলন হৈছিল? শুদ্ধ উত্তৰ 2004 চনৰ পৰা। কুৱেশ্যন নম্বৰ 13, টুইটাৰ কেতিয়াৰ পৰা প্ৰচলন হৈছিল? শুদ্ধ উত্তৰ 2006 চনৰ পৰা আৰু টুইটাৰ প্ৰতিষ্ঠাপক হ'ল জেক ডৰ্চি। কুৱেশ্যন নম্বৰ 14, WWWৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব। কুৱেশ্যন নম্বৰ 15, URL-ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ। কুৱেশ্যন নম্বৰ 16, কম্পিউটাৰত তথ্য কি ৰূপত সঞ্চিত হৈ থাকে? ইয়াৰ শুদ্ধ উত্তৰ বাইনেৰী। কুৱেশ্যন নম্বৰ 17, ব্লুটুথৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ এৰিকছন। কুৱেশ্যন নম্বৰ 18, ইণ্টাৰনেটৰ জনক বুলি কাক জনা যায়? শুদ্ধ উত্তৰ ভিন্স চাফ। কুৱেশ্যন নম্বৰ 19, লিনাক্স কি? ইয়াৰ শুদ্ধ উত্তৰ অপাৰেটিং ছিষ্টেম। কুৱেশ্যন নম্বৰ 20, ৱেবছাইট ডিজাইনিঙৰ বাবে কি লেংগুৱেজ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ HTML। কুৱেশ্যন নম্বৰ 21, কম্পিউটাৰত সঞ্চয় কৰা তথ্য ক'ত জমা হৈ থাকে? শুদ্ধ উত্তৰ হাৰ্ড ডিস্ক। কুৱেশ্যন নম্বৰ 22, SMS-ৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ শ্বৰ্ট মেছেজ ছাৰ্ভিচ।
কুৱেশ্যন নম্বৰ 23 কম্পিউটাৰৰ চিপছ বনাবলৈ কি ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ চিলিকন। কুৱেশ্যন নম্বৰ 24 1 বাইট কিমান বিটৰ সমান? ইয়াৰ শুদ্ধ উত্তৰ 8 বিট। কুৱেশ্যন নম্বৰ 25 কীবৰ্ডৰ আৱিষ্কাৰক কোন? ইয়াৰ শুদ্ধ উত্তৰ ক্ৰিষ্টোফাৰ এল স্লছ। কুৱেশ্যন নম্বৰ 26 OMR সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ অপটিকেল মাৰ্ক ৰিকগনিশ্যন। তলৰ কোনটোক কম্পিউটাৰৰ ইঞ্জিন বুলি গণ্য কৰা হয়? শুদ্ধ উত্তৰ প্ৰচেছৰ। কুৱেশ্যন নম্বৰ 28 কৃত্ৰিম বুদ্ধিমত্তাৰ জনক কোন? শুদ্ধ উত্তৰ জন মেককাৰ্থি। কুৱেশ্যন নম্বৰ 29 HTTP সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ হাইপাৰটেক্সট ট্ৰেন্সফাৰ প্ৰট'কল। কুৱেশ্যন নম্বৰ 30 কি যন্ত্ৰই ডিজিটেল সংকেতক এনালগ সংকেতলৈ সলনি কৰে? ইয়াৰ শুদ্ধ উত্তৰ মডেম। কুৱেশ্যন নম্বৰ 31 তলৰ কোনটো অপাৰেটিং ছিষ্টেম নহয়? শুদ্ধ উত্তৰ জাভা। কুৱেশ্যন নম্বৰ 32 ইণ্টাৰনেটৰ লগত সংযোগ হোৱা প্ৰতিটো কম্পিউটাৰৰ চিনাক্তকৰণ সংখ্যাটো হ'ল? শুদ্ধ উত্তৰ IP এড্ৰেছ। কুৱেশ্যন নম্বৰ 33 GSMৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ গ্ল'বেল ছিষ্টেম ফৰ মোবাইল। কুৱেশ্যন নম্বৰ 34 মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাতা কোন? শুদ্ধ উত্তৰ বিল গেটছ। কুৱেশ্যন নম্বৰ 35 মোবাইল ফোনৰ আৱিষ্কাৰক কোন? শুদ্ধ উত্তৰ মাৰ্টিন কুপাৰ। কুৱেশ্যন নম্বৰ 36 ROMৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰ ৰিড অনলি মেমৰি। কুৱেশ্যন নম্বৰ 37 ৰেমৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰ ৰিড একচেছ মেমৰি। কুৱেশ্যন নম্বৰ 38 হোৱাটছআপৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ বিয়ান একটন এণ্ড জেম কৌন। কুৱেশ্যন নম্বৰ 39 গুগলৰ বৰ্তমান CEO কোন? শুদ্ধ উত্তৰ সুন্দৰ পিচাই। আজি এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্নলৈ আহিছোঁ যে WWEৰ প্ৰতিষ্ঠাপক কোন? শুদ্ধ উত্তৰ টিম বাৰ্নাৰ্ছ-লী। থেংক ইউ ফৰ ৱাচিং। যদি ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।